গাইজ কি খবৰ আপোনালোকৰ আজি আকৌ ভাবিছোঁ এটা ভিডিঅ' এটা বনাওঁ বহুত দিন বনোৱা নাই টাইমেই নাপাওঁ আজিকালি আকৌ টাইম মানে মিলাবই নোৱাৰি বেবীৰ লগত তাৰ লগত থাকিব লাগে সেইকাৰণে বেছি টাইম নহয়গৈ তাৰ লগত যে পিছে দৌৰি থাকিব লাগে এই খোজকাঢ়িব পাৰে যে মানে ইমান দৌৰে ইফালে যাব সেইফালে যাব এঠাইত নাথাকে চ' ভাবিছোঁ আজি বনাওঁ আজি এঠাইত যাম বুলি ভাবিছোঁ যোৱা প্ৰগ্ৰেম আছে চ' ভাবিছোঁ আপোনালোককো দেখুৱাম আৰু এতিয়া কি হ'ল এতিয়া বেবীয়ে শুই গ'ল এতিয়া মানে 10টা বাজিছিলে এতিয়া 10টা বাজিলে ৰাতিপুৱা 10টা বাজিলে সি খাই লৈ উঠিলে আজি অলপ জল্দি উঠিলে সি মানে 8:30মান বজাত উঠিলে সি এনে 9:30 10 10টা বজাই দিয়ে আজি জল্দি উঠিলে কাৰণে সি আকৌ খাই লৈ এতিয়া শুই দিলে শুই এতিয়া এঘণ্টামান শুব শুই উঠি আকৌ গা ধুব চ' ময়ো খালোঁ ব্ৰেকফাষ্ট কৰিলোঁ বাৰু আৰু এতিয়া তাৰ কাৰণে দুপৰীয়াৰ খানা ৰেডি কৰোঁ ময়ো ৰেডি কৰোঁ চ' চাই থাকিব এতিয়া বেবীৰ খানাৰ কাৰণে ৰেডি কৰোঁ কিবাকিবি তাৰ মই সেয়া কৰোঁ এয়া কি বুলি কয় তাৰ সৰু এয়াটো চচপেনটো আনিয়ে লৈছোঁ দেখা পাইছে আপোনালোক আগতে যদি চাইছিলে আৰু এতিয়া তাত মই সদায় মানে গ্ৰীণ তাৰপিছত গ্ৰীণ বস্তু হওক নহ'লে কি বুলি কয় গ্ৰীণটোতো ৰেগুলাৰ থাকেই তাৰ কাৰণে এইটো মুগৰ দাইল আৰু এইটো জহা চাউলৰটো খিচিৰিটো তাত মই বিনছটো ৰেগুলাৰ দিওঁ তাৰপিছত গাজৰটো দিওঁ এতিয়াতো গাজৰটো নাই আজি খতম শেষ হ'ল চ' বিনটো তাৰমানে ৰেগুলাৰ থাকে সেউজীয়া বস্তুটো সদায় খাব লাগে নহ'লে সিহঁতৰ কনষ্টিপেশ্যন হয় ন চ' তাৰ কাৰণে মই গ্ৰীনাৰীটো সদায় এড কৰোঁ তাৰপিছত আলু তাৰপিছত কণী খাই ৰেগুলাৰ নহয় এদিন কণী য়েলো পাৰ্টটো খায় সদায় মানে এদিন খায় তাৰপিছত আৰু এনেকৈ এতিয়া মানে বেছি খাবও নিবিচাৰি দিনত বতৰটোৰ কাৰণে কি নাজানো তথাপিও ট্ৰাইটো কৰোঁ বাৰু বনাওঁ আৰু অলপ খায় আৰু তেনেকৈ চ' এতিয়া তাৰ খানা পিনা বনাই লওঁ চাই থাকিব ল'ৰা এতিয়া খাবলৈ ৰেডি তাক মই কি কৰোঁ কিতাপ দুখনমান পঢ়াই তাক খুৱাওঁ মোবাইল টিভি এইবিলাক চাই সি কেতিয়াও খোৱা নাই এতিয়ালৈ নাখায় টিভিৰ ইমান ৰাপো নাই তাৰপিছত এয়া এগ আনিছোঁ সি এগটো খাব বাকী এয়া একেবাৰে 2 চামুচ বা 3 চামুচে খায় তথাপিও এগটো খালে হৈ যায় চ' ৰেডি খাই লওঁ আমি এতিয়া বেবী আকৌ শুলে আবেলি হ'ল এতিয়া আজি এখন মানে বিয়া আছে বিয়া নহয় ঠিক মানে ৰিচিপশ্যন আছে বিয়াটো হৈ গ'ল অসমৰে হয় তেওঁলোক ইয়াতে একে অফিচত ONGCতে কৰে তেওঁলোকৰ ৰিটায়াৰ হ'ল চাগে আৰু এতিয়া তেওঁলোকৰ মানে ছোৱালীজনীৰ ৰিচিপশ্যন আছে বিয়া হৈ গ'ল চ' আজি নিমন্ত্ৰণ আছে আজি অফিচত গৈছে গ'লে মই এতিয়া কাপোৰ চিলেক্ট কৰি আছোঁ কি পিন্ধো বেবীটো শুই গ'ল চ' এয়া মই পিন্ধি এয়া ব্লেক কালাৰৰ পাটৰ ছেট এইযোৰ এবাৰ নে দুবাৰেই পিন্ধিছিলোঁ চাগে আৰু বিয়াতে লোৱা আছিলে বিয়াৰ পিছত বিয়াতে লোৱা আছিল তাৰপিছত বিয়াৰ কাপোৰটো এনেই পৰি থাকে এতিয়া আছে এনেই পৰি আছে আৰু ইয়াক ভাবিছোঁ এইযোৰ নহ'লে এইযোৰ পিন্ধাই লৈ যাম যদি তাত AC চলিলে মানে ৰাতি গৰম লাগিব নহ'লে তাক এয়া পিন্ধাম লেটছ চি কি পিন্ধো এয়া কিবাকিবি অসমীয়াৰ গহনা আছে এইযোৰ বিয়াত দিছিলে একদম মানে ভাল নহয় কালাৰ গ'লে এইযোৰ একদম ভাল নহয় এইযোৰ তাৰপিছত এইযোৰ পিন্ধিম বুলি ভাবিছোঁ এইটো কিনাই হয় মই এইবিলাকত একদম ইণ্টাৰেষ্ট নাই গহনা পাতিবিলাক পিন্ধিব লাগে কাৰণে খাৰু পিন্ধো কিবা পিন্ধো নহ'লে মই পিন্ধিব নাপালে একেবাৰে ভাল পাওঁ কিছুমানে বহুত ভাল পায় মই একদম ভাল নাপাওঁ জাষ্ট পিন্ধো আৰু পিন্ধিব লাগে কাৰণে চ' ভাবিছোঁ এইযোৰ পিন্ধি যাওঁ আৰু চাই লওক কি আছে অসমীয়া গহনা আৰু এইডালো আছিলে এইবিলাক বিয়াৰে আছিলে মোৰ নতুন কিনা নাই এতিয়া এইবিলাক লগাব নোৱাৰি এতিয়া বেবী দুখ পাব চ' দেখাই দিম এয়া পিন্ধিম বুলি ঠিক কৰিলোঁ এতিয়া এয়া আৰু দেন এইটো নহ'লে এইটো যোনযোৰ ভাল লাগে পিন্ধিম আৰু হৈ গ'ল তাৰপিছত হাজবেণ্ডে আহি ষ্টিক কৰিব তেওঁ কি পিন্ধে তেওঁৰ চইচত চ' হৈ গ'ল আপোনালোকক দেখুৱাম বিয়াত গৈ চ' চাই থাকক মহাজন উঠি গ'ল কামিয়াৰ নবী কি লৈছা তুমি এইটো এতিয়া কাঠা বাদাম চাব কাঠা বাদাম
কাঁচা বাদাম বোলে কাঁচা বাদাম ভাজা বাদাম আৰে ভাজা বাদাম ইমান ভাল পায় এই কাঁচা বাদাম গানটো শুনি ই যে ইমান ভাল পায় কাঁচা বাদাম আৰু এটা আছে জাগ ঘুমিয়া এইটো গালে সি কান্দিব জাগ এই ফেকুৰি জাগ জাগ গোটেই শব্দটো ক'বই নালাগে অলপ ক'লে সি জাগ না কোনে মামা বমাস মামা বহু বমাস আমি রেডি বিয়াত যাবলৈ চাহ টুকুলো আমি ৰেডি এতিয়া বিয়াত গৈ দেখো আপোনালোককে বিয়া ওপৰ নেকি ওপৰত দিছে তাৰপিছত চব অসমীয়া মানুহ হয় ভাল লাগে ডিনাৰ হয় ইয়াতে ইয়াতো ফটো উঠিব পাৰি আমি ইয়াতে বহো বাকীবিলাকে খাই আছে মোৰ কাৰণে ল'ব গৈছে নবীয়ে শুই গ'ল এতিয়া চ' ইয়াতে বহো ফেনৰ তলত বেবীটোক লৈ শুই গ'ল এতিয়া চ' ভাল লাগিলে ইয়াতে আহি এতিয়া খাওঁ কি আনে তেওঁ আনি দিব মোলৈ চ' চাই যাওঁ এতিয়া মই চুপ খাই আছোঁ চুপ আনিছে মোৰ কাৰণে আৰু এয়া ফিছ চিকেন পনীৰ নান লৈ আছে খাই লওঁ আৰু মই অনা নাই মই খাই চুপ খাই আনিম এতিয়া মই আনিলোঁ চিকেন মটন ফিছ লোকেল ফিছ হয় আৰু কিবা কিবি আছিলে নানিলোঁ আৰু মই কি আহিছে এতিয়া টেষ্টি নে আইচক্ৰীম খালে মই খাওঁ মই ৰসমলাই খালোঁ আৰু আমাৰ নবীক দিছোঁ চাহজনৰ লগত চ' আমাৰ হৈ গ'ল খোৱা ওলাইছোঁ কি হৈছে আপোনাৰ ভৰি এনেকৈ খোজকাঢ়ি আছে কি হৈছে খুৰাই খুৰাই খোজকাঢ়ি আৰু আহিবনে পিন্ধি আমি গাড়ীলৈ আহি আছোঁ এতিয়া যাওঁ আৰু ঘৰলৈ পালোঁ এতিয়া এওক চাওক চেণ্ডেল খালী ভৰি খোজকাঢ়িছে তেওঁৰ ভৰি কাটি একেবাৰে অৱস্থা নাই ওপৰ ফালে চুট পিন্ধিছে আৰু তলৰ ফালে খালী ভৰি গৈ আছে
এতিয়া আহি পালোঁ আমি কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ গা ধুলোঁ এটা বস্তু দেখোঁ আপোনালোকক এতিয়া যে মই এতিয়া ক'ভিডৰ মাজত তাৰপিছত প্ৰেগনেণ্ট ক'ভিডৰ এবছৰ পিছত প্ৰেগনেঞ্চিও হ'লগৈ তাৰপিছত কি হ'ল মানে এইবিলাক কচমেটিকবিলাক আগতে কিনি থোৱা আছিলে ভাবিছিলোঁ কেতিয়াবা লাগিলে ল'ব পাৰি ভালেই কিনি থৈছিলোঁ কিন্তু কি হ'ল এই 2 বছৰত মানে এদিনো মেকআপটো লোৱা নাই প্ৰেগনেঞ্চি টাইমতো লোৱা নাই একোৱে লোৱা নাই নেল পলিচো লোৱা নাই এতিয়াও লোৱা নাই বাৰু তাৰপিছত এতিয়া কি হৈছে মানে চব এইবিলাক চাওকচোন ৰিভলিউচনৰ এইবিলাক লেকমি হয় এইটো এটা লেকমি তাৰপিছত এইবিলাক এতিয়া এইটো আছিলে মানিছ মালহোত্ৰা তাৰপিছত এইটো এটা আছিলে কলাৰ এচেঞ্চৰ আছিলে তাৰপিছত আৰু ওকে তাৰপিছত মিছ ক্লেয়াৰ আছিলে এইটো মানে বহুত ভাল আছিলে আৰু মই ভাবিছিলোঁ একেবাৰে লৈ লওঁ যিহেতু নিজেই মেকআপ কৰোঁ ন কেতিয়াবা ক'ৰবাত গ'লে লাগে যিহেতু বেলেগত কৰি থাকিব নোৱাৰি এইবিলাক এতিয়া আৰু এটা আছিলে মালিছ মালহোত্ৰাৰ লিপষ্টিক ভাল আছিলে তাৰপিছত আৰু এইটো বাৰু অৰিফ্লেমৰ হয় এইটো এটা তাৰপিছত এইকেইটা এতিয়া মোৰ এনে মানে এইবিলাক তাৰপিছত এইটো এটা আছিলে লেকমি ফিট মি এইটো ফাউণ্ডেশ্যন আছিলে তাৰপিছত আৰু কিবা আছে এইবিলাক চব মানে এক্সপায়াৰ হৈ গ'ল আজি যে মই মেকআপ কৰিব লৈছিলোঁ দেখিলোঁ যে এইবিলাক এক্সপায়াৰ হৈ গৈছে এইবিলাক ল'ব নোৱাৰোঁ এটা কিবা আছিলে বাৰু তাকে ল'লোঁ কিন্তু এইবিলাক এতিয়া ল'ব নোৱাৰোঁ মোৰ 2021তে এক্সপায়াৰ হৈ গ'ল 2-3 বছৰে থাকে এক্সপায়াৰ ডেট চ' এতিয়া বেয়াও লাগিছে আকৌ নতুনকৈ কিনিব লাগিলে মানে ইউজে নহ'ল নতুন হৈ আছে এইটোতে আছিলে মোৰ কিমান এইটোতে আছিলে 500 টকা তাৰপিছত লেকমি এইটো কি আছিলে এইটো প্ৰাইমাৰ আছিলে এইটোতে আছিলে 700 তাৰপিছত এইটো কম্পেক্ট এটা আছিলে কম্পেক্টটোতে আছিলে 700 এইটো ৰিভলিউচনৰ এইটো আইচ লাইক এঞ্জেলছ এইটো এটা আছিলে এইটোতে আছিলে ইমান এইটো চাগে আই থিংক এইটো কিমান আছিলে এইটো 2000 আছিলে এইটোতো মোৰ বৰ প্ৰিয় আছিলে এইটো ল'লোঁ অলপ চলপ কিন্তু নতুনে হৈ থাকিলে মানে আৰু দুটামান যে ইউজে নহ'ল চ' বেয়া লাগিছে এতিয়া লিভনো আছিলে লিভনটো আজি গ'ল বৰ বিচাৰি আছিলোঁ নতুনকৈ অনা হ'ল এটা সোমাই আছিলে চ' মানে মোৰ নিচিনা আৰু কিছুমানৰ এনেকুৱা মানে এক্সপায়াৰ ডেট যাব পাৰে নলগাব মই সেইদিনা লগাইছিলোঁ লগাওঁতে মোৰ এইবিলাক কিবা কিবি ওলাইছিলে মই চোৱা নাছিলোঁ কিন্তু আজি চালোঁ চ' সাৱধান এইবিলাক লগোৱাৰ আগতে চ' এইখিনিয়ে আজি ভিডিঅ'টো বিয়া খালোঁ অসমৰ মানে বিয়া মিছ কৰি আছিলোঁ ইয়াতে ভাল লাগিলে চব অসমীয়া মানুহে আছিলে ইয়াতে চ' ভাল লাগিলে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু নতুন কিবা ভিডিঅ' দি থাকিম বাৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব আৰু কেনেকুৱা ভিডিঅ' দিম তাৰপিছত নৱীকো দেখি কেনেকুৱা লাগিলে আৰু চাব যে নৱীক আৰু নেক্সট ইণ্টাৰেষ্টিং কিবা ভিডিঅ' দিব ট্ৰাই কৰিম টাইম নহয় তথাপিও ট্ৰাই কৰিম চ' আজিলৈ বাই বাই গুড নাইট